কি খবৰ আপোনালোকৰ? মোৰ আজি এটা নতুন ভিডিঅ' লৈ আপোনালোকক স্বাগতম জনাইছো। এতিয়া আমি যাত্ৰা কৰিম, বলক। এয়া আমি হৰিদ্বাৰলৈ গৈ আছো। এয়া আমি চাগে আধামান পালোৱে, টোল গেট পাইছোঁ। আজি বতৰ ডাৱৰীয়া, এইকাৰণে অকণ বৰষুণ দিও আছে। এয়া হৈছে বাবা ৰামদেৱৰ পতঞ্জলি ইউনিভাৰ্চিটি আৰু য়োগপীঠ কেন্দ্ৰ। এইবোৰ এয়া আমি হৰিদ্বাৰ পাই গ'লো। এতিয়া আমি হোটেল অভিমুখে গৈ আছোঁ। আমি হোটেল আহি পালোঁ। ছোৱালীজনীয়ে চেক ইন কৰি আছে আৰু মই এনে লবিত বহি আছোঁ। আহক আপোনালোকক আমাৰ ৰুমটো দেখুৱাওঁ। তিনিজনী মাক জীয়েক যিহেতু ৰুমটো অকণমান ডাঙৰে লৈছোঁ, আৰু লগতে আমাৰ অতি মৰমৰ পোহনীয়া মেকুৰী এটাও আছে, তাৰ নাম বাবু। এয়া আমি ঘাট আহি পালোঁ। পাৰ্কিঙত গাড়ীখন থৈ অকণমান খোজকাঢ়ি গৈ আছোঁ, কাৰণ ঠাইখিনি অকণমান যাব লাগে। আমি আৰতিৰ ঠাইখিনি পাই গ'লোঁ। তাত আহি আমি পৰিয়ালৰ মংগলৰ কাৰণে চাকি এগুছি জ্বলাই গংগা মাৰ বুকুত উটুৱাই দিলোঁ। এয়া চাওক, গংগা আৰতি আৰম্ভ হ'ল। আৰতি শেষ হ'ল। হোৱাৰ পিছত আমি আশীৰ্বাদ ল'লোঁ। আশীৰ্বাদ লৈ এতিয়া গৈ আছোঁ, উভতি গৈ আছোঁ।
ইয়াতে অকণমান কিবা খাই একেবাৰে হোটেললৈ যাওঁ। এয়া চাওঁ গংগা ঘাটৰ ওচৰৰ পূজা সামগ্ৰীৰ দোকানবোৰ। এয়া আৰতি চাই খাই বৈ আমি হোটেল আহি পালোঁ। হৰিদ্বাৰত প্ৰথম দিনটো আমাৰ ভালেই গ'ল। অহা কাইলৈ মোৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকক আকৌ লগ পাম। আপোনালোকক যদি মোৰ ভিডিঅ'টো চাই ভাল লাগে তেনেহ'লে লাইক শ্বেয়াৰ কৰি দিব আৰু মোৰ চেনেলটোক ছাবস্ক্ৰাইব কৰি দিব।